ফাইনেলি এখন ধুনীয়া মুহূৰ্ত এটা আপোনালোকৰ মাজত মই দেখাব আৰম্ভ কৰিছোঁ। এখন ধুনীয়া বিয়া আপোনালোকৰ মুখৰ আগত তুলখন কৰিব পাৰিছে চাগে। যাওঁচোন বলক ভিতৰত কি হৈ আছে কি নহয় আপোনালোকক সকলো দেখাই আছোঁ। চাই থাকক, মোৰ লগত জড়ি থাকক ৰাজু বৰা চেনেলত। ধন্যবাদ। বলক দৰা গাড়ীখনো আপোনালোক কেনেকুৱা হয়নো মই দেখাই আছোঁ, চাওক আৰু কেনেকৈ ৰেডি হৈছে আপোনালোকক দেখাব চেষ্টা কৰিম। গৈ আছোঁ, মোৰ লগত জড়ি থাকক ৰাজু বৰা চেনেলত। ওলোৱা মুহূৰ্তটো আপোনালোকক দেখাইছোঁ। এটা ধুনীয়া লুক, এটা ধুনীয়া মৰম লগা দৃশ্য আপোনালোকক দেখাইছোঁ। চাওক এনেকৈ কৰি মেকআপ কৰে, আপোনালোকক দেখাব চেষ্টা কৰিম। প্ৰথমৰ পৰা আপোনালোকক মই অকণ জুম কৰি দেখাইছোঁ। চাওক তলৰ পৰা মই ওপৰলৈকে লুকটো কেনেকুৱা লাগিলে আপুনি কমেণ্ট কৰি জনাব। এটা ধুনীয়া লুক। তেওঁ বাপেকে টুপিটো পিন্ধাব, টুপিটো ফাইনেলি এতিয়ালৈকে পিন্ধা নাই। আগলৈ ভিডিঅ'টো চাই থাকিব, আপোনালোকে গোটেইটো টুপি পিন্ধাৰ পৰা ধৰি লাষ্টলৈকে কইনা অনালৈকে আপোনালোকে চাব পাব। এটা মৰম লগা ভিডিঅ' আপোনালোকক দি আছোঁ, চাই থাকক, মোৰ লগত জড়ি থাকক ৰাজু বৰা চেনেলত। ধন্যবাদ। ওলোৱা ফাইনেলি ওলাব আৰম্ভ হৈ গ'ল, দেখিছে এতিয়া ওলাই আছে, দেখিছে ধুনীয়া দৃশ্য। কেনেকুৱা পাইছা, অনুভৱ কেনেকুৱা তোমাৰ? এয়া দেখিব পাইছে দুচ, এয়া দৰা ওলাইছে, ফাইনেলি দৰাই হ'ল। আৰু অসমীয়াত আমাৰ সখী বুলি কোৱা হয়, সকলোৱে জানে, মই নক'লেও হ'ল বাৰু, মই দুজ বুলি ক'লোঁ। এনেই অসমীয়া যোনটো মুছলিমত কয় দুজ বুলি, আপোনাক মই জনাই দিছোঁ কথাটো। তোমাৰ লাষ্ট মুহূৰ্ত তোমাৰ দেখাব চেষ্টা কৰিছোঁ। তেওঁৰ দেউতাকে তেওঁ টুপি পিন্ধাই আগবঢ়াই লৈ যাব। ধন্যবাদ। ভাইকে ওলোৱাই নিয়া দৃশ্যটো আপোনালোকক মই দেখাইছোঁ। কেনেকুৱা হয় চাই থাকক, মোৰ লগত জড়ি থাকক ৰাজু বৰা চেনেলত। আশা থাকে যে দৰাৰ লগত একপি চেলফি লোৱাৰ। এয়া দেখিছে চেলফি লোৱা মুহূৰ্তটো আপোনালোকক মই দেখাইছোঁ, দেখিব পাইছে। এই চেলফি সকলোৱে ব্যস্ত হৈছে চেলফি লোৱাত। আপোনালোকক মই পেণ্ডেলৰ ওপৰৰ লুকটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। কেনেকুৱা হয় আগলৈ চাই থাকক, কি দেখাব পাৰোঁ ৰাজু বৰা চেনেলত। ধন্যবাদ। ফাইনেলি আৰম্ভ হৈ গ'ল, দেখিব পাইছে দৰা গাড়ী মুহূৰ্তটো। দৰা গাড়ীত উঠিলে, ফাইনেলি এতিয়া যাব আৰম্ভ কৰিব। ফাইনেলি গাড়ী ষ্টাৰ্ট দিলে, দেখিব পাইছে গাড়ী যোৱা মুহূৰ্তটো আপোনালোকক মই দেখাইছোঁ। এয়া ফাইনেলি আহি গ'ল দৰা গাড়ী, গৈ আছোঁ, চাই থাকক ৰাজু বৰা চেনেলত। লগতে গাড়ীখননো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। ধন্যবাদ।
ফাইনেলি ৰাস্তাৰ ওপৰত উঠি গ'লোঁ ফাইনেলি যাব আৰম্ভ কৰি আছোঁ চাই থাকক ৰাজু বৰা চেনেলত কি দেখাব পাৰোঁ চাই থকা আগলৈ বহুত ধুনীয়া লাগিছে গৈ ফাইনেলি বহুত চখ লাগিছে আৰু বহুত ধুনীয়া লাগিছে ফাইনেলি আহি আমি ৰলোহি দৰাক আদৰিবলৈ লৈছে দেখিছে আদৰি আছে আপোনালোকৰ আদৰা মুহূৰ্তটো কেনেকুৱা হয় দেখাই আছোঁ চাই থাকক মোৰ লগত জুৰি থাকক ৰাজু বৰা চেনেলত আজি মজা হ'ব গৈ আছে ভিডিঅ'টো চাই থাকক লাষ্টলৈকে ধামাকা হ'ব আজি তলত বহিছে তাকে দেখি আমাৰ কৈ নাই ককাল ঘূৰাই নাচিছে ফাইনেলি আকৌ ৰখিব লগা হ'ল আকৌ আদৰিছে দেখিব পাইছে দুবাৰকৈ আদৰা হ'ল আগলৈ আৰু কি হৈ থাকে চাই থাকক ৰাজু বৰা নাচাবি নাচাবি কাণলে নকবি নকবি কাণকে নিদিবি নিদিবি মনে 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 কৈ গলিত সোমাই গ'লো দেখিব পাইছে গাড়ী সোমাই গ'ল ফাইনেলি দেখাই আছোঁ চাই থাকক আগলৈ ৰাজু বৰা নাচাবি নাচাবি কাণলে নকবি নকবি কাণকে নিদিবি নিদিবি মনে 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 কৈ আঙালি কাটিব ৰভা তলি ভৰিব আয়তীয়ে মোকে দেখি একেলগে জুৰিব ৰামচন্দ্ৰ আহিছে ৰভা তলত বহিছে তাকে দেখি আমাৰ কৈ নাই ককাল ঘূৰাই নাচিছে নামিব আৰু আপোনালোকে দেখিছে নামি কেনেকৈনো নামি নিয়ে আপোনালোকক দেখাই আছোঁ চাই থাকক ৰাজু বৰা গোটেই গাড়ীখিনি সোমাই যাব ছাতি এটা নানিলি এটা নিয়ম কৰিছে তেওঁলোকে সোমাই যাবলৈ বৰ্তমান ফাইনেলি দিয়া নাই ভিতৰলৈ এটা কিবা প্ৰশ্ন কৰিব তেওঁ উত্তৰ দিব লাগিব কিনো দিয়ে আপোনালোকক দেখাইছোঁ চাই থাকক ৰাজু বৰা নাচাবি নাচাবি কাণলে নকবি নকবি কাণকে নিদিবি নিদিবি মনে 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 কৈ আঙালি কাটিব ৰভা তলি ভৰিব আয়তীয়ে মোকে দেখি একেলগে জুৰিব ৰামচন্দ্ৰ আহিছে ৰভা তলত হ'ব এইটো আমি এটা দিছো কিবা এটা মহম্মদ পথাৰৰ মাটিটো আলিটো যদি নহয় তাৰ মাটি কোনে চিনি খাব সেইটো আৰু মণ্ডল আছে
ল'ৰাবিলাকে ধৰিছিলে ল'ৰাবিলাকে এৰিলে ফাইনেলি এতিয়া দেখিব পাইছে ছোৱালীবিলাকে আকৌ আগভেটি ধৰিলে কিনো আৰু কি কৰে আপোনালোকক দেখাই আছোঁ চাই থাকক ৰাজু বৰা নাচাবি কানলে নকবি কানকে নিদিবি মনে 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 কয় আঙালি কাটিব ৰভা তলি ভৰিব আয়তীয়ে মোকে দেখি একেলগে জুৰিব ৰামচন্দ্ৰ আহিছে ৰভা তলত বহিছে তাকে দেখি আমাৰ কইনাই কঁকাল ঘূৰাই নাচিছে কমপ্লিট হৈ গ'ল এতিয়া ভিতৰলৈ সোমাই যাব চাওকচোন কি হয় আপোনালোকক দেখাই আছোঁ চাই থাকক ভিতৰৰ দৃশ্যত ফাইনেলি আপুনিও এক্সাইটেড হৈছে ময়ো এক্সাইটেড হৈ আছোঁ কইনাজনী চাবলৈ যাওঁচোন বলক কইনাজনীৰ মুখৰ আগলৈ তেওঁৰ মুখৰ দৃশ্যটো দেখাওঁ কেনেকুৱা হয় আপোনালোকে কমেণ্ট কৰি জনাব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ নাচাবি কানলে নকবি কানকে নিদিবি মনে 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 কয় আঙালি কাটিব ৰভা তলি ভৰিব আয়তীয়ে মোকে দেখি একেলগে জুৰিব ৰামচন্দ্ৰ আহিছে ৰভা তলত তেওঁলোকৰ নিয়ম নীতিবিলাক কেনেকুৱা আপোনালোকে চাওকচোন ময়ো চাওঁ আপোনালোকক দেখাই আছোঁ চাই থাকক মোৰ লগত জুৰি থাকক আগলৈ ৰাজু বৰা ফাইনেলি আহি উপস্থিত হৈ গ'ল দেখিব পাইছে কফি আৰম্ভ কৰি দিম আপোনালোকে কেনেকুৱা হয় টেষ্টটো মই কৰিম আপোনালোকে চাব আৰু কি দেখাব পাৰোঁ চাই থাকক মোৰ লগত জুৰি থাকক জয় আই অসম দৰাৰ লুকটো কেনেকুৱা আপোনালোকক দেখাব চেষ্টা কৰিম চাই থাকক মোৰ লগত জুৰি থাকক ৰাজু বৰা দেখিব পাইছে আমি কইনা ঘৰত উপস্থিত হ'লোহি দৰাৰ লুকটোক চাওক ইমান ধুনীয়া লাগিছে ইয়াৰ ওপৰৰ পৰা মই আপোনালোকক লুকছটো তলৰ পৰা মই দেখাব চেষ্টা কৰিম কেনেকুৱা পাইছা যুগ্ম জীৱন তোমাৰ আজিৰ পৰা আৰম্ভ হ'ল কেনেকুৱা পাইছা বিৰাট ভাল লাগিছে বহুত ভাল লাগিছে দৰাৰ আজি যুগ্ম জীৱন আৰম্ভ হৈ গ'ল দেখিব পাইছে হাঁহি খুৰাক এটা একদম পূৰা মিচিকি হাঁহি এটা ওলাই গৈছে মুখত দেখিব পাইছে এয়া এই দুচে কিবা এটা অনুভৱটো কৈ দিয়া কেনেকুৱা পাইছা তুমি প্ৰথম তুমি হৈছা কেনেকুৱা পাইছা না মোৰ ভালে লাগিছে মোৰ দুই যদি হেপি আছে মই হেপি আছোঁ অ'কে থেংক ইউ এই দেখিব পাইছে কইনাজনীৰ অনুভৱটো ল'ম ন আমি সুধি ল'ব লাগিব এতিয়া যুগ্ম জীৱনৰ ওচৰত তেওঁ ৱাইফ হ'ল সেইটো কাৰণে আমি সুধি ল'ম প্ৰথম ফাইনেলি এয়া দেখিব পাইছে আপোনালোকক আৰু কি দেখাব পাৰোঁ চাই থাকক ৰাজু বৰা চেনেলত এটা দুখৰ বিষয় এটা মৰম লগা দৃশ্য সময় পাৰ হৈ গ'ল যোৱা সময় আহি গ'ল আগবাঢ়ি যাব আৰম্ভ কৰিছে আপোনালোকক দেখাই আছোঁ চাই থাকক মৰম লগা দৃশ্যটো সুন্দৰ বিষয় কইনাৰ মমায়েক লখিমপুৰৰ সদৰ থানাৰ OC এটা মৰম লগা দৃশ্য মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ নাচাবি কানলে নকবি কানকে নিদিবি মনে 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 কয় দৰা আগতাই কইনা আহি উপস্থিত হৈ গ'লহি ফাইনেলি এতিয়ালৈকে নমাই নাই কি হয় দেখাই আছোঁ চাই থাকক ৰাজু বৰা চেনেলত হাই কৈ দিয়া দেখিব পাইছে ফাইনেলি দৰা নামিব আৰু আহি কইনা আহি নামিবহি আহি ফাইনেলি দেখিব পাইছা উপস্থিত হ'বহি ফাইনেলি আহি ভাল আহি ফাইনেলি নামিবহি আৰু হ'ব গৈ আছে আহি উপস্থিত হৈছে উপস্থিত হৈ বুলি দেখিব পাইছে
ৰাজু বৰা চেনেল আগত দেখি আহিলে চাগে দৰাক কাঠৰ সুদা কেনেকৈ সুধিছিলে সেইকাৰণে কইনাৰো পাল পৰি গ'ল ফাইনেলি কইনা এতিয়া ক'ব লাগিব কেনেকুৱা হয় ৰিয়েক্টটো কেনেকুৱা হয় আপোনালোকক দেখাই আছোঁ চাই থাকক ৰাজু বৰা চেনেলত নাই হোৱা ৰাজু ৰ'বা ইয়াত কাম আছে নহয় নিদিবা ৰ'বা ইয়াত কাম আছে নহয় ৰ'বা এইফালে কাম আছে নহয় ৰ'বা নাচাবি নাচাবি কাণলে নকবি নকবি কাণকে নিদিবি নিদিবি মনে 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 কৈ আঙুলি কাটিব জভাতুলি ভৰিব আয়তিয়ে মোকে দেখি একেলগে জুৰিব ৰামচন্দ্ৰ আহিছে ৰভা তলত বহিছে তাকে দেখি আমাৰ কইনাই কঁকাল ঘূৰাই নাচিছে আগত সোমাবলৈ দিয়ে তাৰপিছত মনে মনে তোমালোকৰ অনুভৱটো কি সেইটো কোৱা 2000 টকা বিচাৰি ইমান হোৱাতে পইচা দেখিছানে সোমাই গ'ল এতিয়া আদৰি ভিতৰলৈ সোমাই যাব ভিতৰত সোমাই যোৱা দৃশ্যটো আপোনালোকক দেখাই আছোঁ চাই থাকক ৰাজু বৰা চেনেল নাচাবি নাচাবি কাণলে নকবি নকবি কাণকে নিদিবি নিদিবি মনে 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 কৈ আঙুলি কাটিব জভাতুলি ভৰিব আয়তিয়ে মোকে দেখি একেলগে জুৰিব ৰামচন্দ্ৰ আসসালামু আলাইকুম অনলাইন জামাত সালাম আজি শুভ বিবাহখনত প্ৰায় সকলোকে আন্তৰিক অভিনন্দন জনাইছোঁ ভাল লাগিছে আমাৰ ইয়াত যথেষ্ট মানুহৰ আমি লগতে মই কথা এটা ক'ব বিচাৰোঁ এওঁ 1 নং বালিজানৰ ছেক্ৰেটাৰী হয় মছজিদ ছেক্ৰেটাৰী কমিটি তেওঁ কাৰবাৰৰ পৰা আহি পিনি তেওঁ এতিয়া উপস্থিত হৈছে বহুত দেখিবলৈ পাইছোঁ আমি আনন্দিত হৈছোঁ খুব এখন সুন্দৰ পৰিৱেশৰ বিবাহ হ'ব যথেষ্ট মানুহ হৈছে এতিয়া সন্ধিয়া কইনা সময় আহি পালে ফূৰ্তি ফাৰ্তা হৈছে ইতিমধ্যে আমি দেখা পাইছোঁ কইনা আহি পাইছে ধুনীয়া পৰিৱেশ ইয়াৰ পিছত অকণমান ফূৰ্তি ফাৰ্তা হ'ব আৰম্ভ ইয়াৰ পিছত অহা কালিলৈ খোৱা বোৱা হ'ব শুভ বিবাহখনত সকলোকে খোৱা বোৱাত অংশগ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনোৱা হয় ধন্যবাদ ভিতৰত হৈ আছে আমি যাওঁচোন বলক চাওঁগে কেনেকুৱা দৃশ্য হৈ আছে চাইড ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আগলৈ এটা ভিডিঅ' নেক্সট দিনৰ আহি আছে চাই থাকক ৰাজু বৰা চেনেল